নমস্কাৰ মই নাজমুল আখুবাৰ আপোনাক মোৰ ফিটনেছ চেনেলত স্বাগতম জনাইছোঁ। মই আপোনাক আজি কিছুমান কথা ক'ব লৈছোঁ, যদি বেয়া নাপায়। চাওক, মই আপোনাক সদায় কওঁ যে ভাল ভাল খোৱা খাদ্য খাওক আৰু এক্সাৰচাইজ কৰক, হেল্ডি থাকক, সুস্থ থাকক। চাগে আপোনালোকৰ এইবোৰ ভাল নালাগে, কাৰণ মই আপোনাক কওঁ যে আপুনি এক্সাৰচাইজ কৰক, ভাল ভাল খোৱা খাদ্য খাওক, আপোনাৰ ভাল নালাগে। বেয়া বস্তু খাওক, আপোনাৰ ভাল লাগিব। মই কিছুমান ভিডিঅ' দেখাব খোজোঁ, ভিডিঅ'টো নেদেখাওঁ, আপোনাৰ কিছুমান টাইটেল দেখাব খোজোঁ। 65,000 মূল্যৰ চফা কিনিবলৈ আহিলোঁ ঘৰৰ বাবে। মই শুই আছোঁ, বহি আছোঁ, আপোনাৰ কিবা লাভ হৈ আছে? যদি আপোনাৰ লাভ হৈ আছে ভাল কথা। মই আপোনাক কৈ আছোঁ, আপুনি ৰাতিপুৱা এক্সাৰচাইজ কৰক, আপুনি মিঠা বস্তু নাখাব, তাতে আপোনাৰ আয়ু বাঢ়ি যাব। এইটো আপোনাৰ বেয়া লাগে। 65,000 দি মই চফা কিনিছোঁ, এইটো আপোনাৰ ভাল লাগি আছে। কোনোবাই BMW কিনিছে, আপোনাক দেখাই আছে নতুন BMW কিনিছোঁ, আপোনাৰ ভাল লাগি আছে। তেতিয়া মই কওঁ আপোনাক, আপুনি বেছি মিঠা বস্তু নাখাব, আপুনি ৰাতিপুৱা উঠি পেলাই পানী খাব, আপুনি দিনত কমচে কম 2 লিটাৰ বা 3 লিটাৰ পানী খাব। আপোনাৰ ভাল নালাগে, কাৰণ আপোনাৰ এইটো পানী খালে আপোনাৰ স্বাস্থ্য ঠিক থাকিব, আপুনি গোটেই দিন আপোনাৰ বডি হাইড্ৰেট হৈ থাকিব, আপোনাৰ ভাল নালাগে। কোনোবা বিলাসী বাইক, বিলাসী চফা, বিলাসী BMW কিনি ফুৰি চুৰি আছে, আপোনাৰ ভাল লাগি আছে। গুড। কোনোবাই কয় যে মোৰ মানুহজনীক লৈ আজি হোটেলত থাকিলোঁ, এইবোৰ চাই আপোনাৰ ভাল লাগে, মোৰো ভাল লাগে। যেতিয়া কোনোবাই কয় যে গোটেই ভাৰতবৰ্ষক 15 to 20% ছোৱালীৰ PCOD প্ৰব্লেম আছে, সেইটো আপুনি কেনেকুৱা কণ্ট্ৰল কৰিব, কেনেকুৱা নৰ্মেলত আহিব, কি ডায়েট আছে, কি এক্সাৰচাইজ আছে, সেইটো যদি মই কওঁ বেয়া লাগে। হোটেলত মানুহজনীক লৈ থাকি আছে গোটেই ৰাতি, সেইবোৰ ভিডিঅ'ত চাব লাখ লাখ ভিউ আহি আছে, হাজাৰ হাজাৰ ভিউ আহি আছে, এইটো ভাল লাগে। যেতিয়া মই কওঁ বা কোনোবাই কয় যে ছোৱালী PCOD প্ৰব্লেম হৈ আছে, কেনেকুৱা কণ্ট্ৰল কৰিব, কেনেকুৱা ভাল হ'ব, আপোনাৰ বেয়া লাগে। যদি কোনোবাই কৈ আছে চাওক মই ডুবাইত ফুৰি আছোঁ, মৰুভূমিত ফুৰি আছোঁ, বুৰ্জ খলিফাত ফুৰি আছোঁ, এইটো কৰি আছোঁ, এইটো কৰি আছোঁ, আমাৰ ভাল লাগে। যেতিয়া মই কওঁ ৰাতিপুৱা উঠি পেলাই আপুনি আধা ঘণ্টা খোজ কাঢ়ক, আপোনাৰ বেয়া লাগে, কাৰণ ৰাতিপুৱা খোজ কাঢ়িলে আপোনাৰ স্বাস্থ্য ঠিক থাকিব, আপোনাৰ গাত এনাৰ্জি ফিল হ'ব, আপোনাৰ বেয়া লাগে। কোনোবা বিলাসী লৈ ফুৰি আছে, ডুবাই বুৰ্জ খলিফাত ফুৰি আছে, মৰুভূমিত ফুৰি আছে, সেইবোৰ চাই আপোনাৰ ভাল ফাইদা হৈ আছে। যেতিয়া মই কওঁ আপুনি ৰাতিপুৱা খোজ কাঢ়ক, আপোনাৰ বেয়া লাগে। মোৰ গ'ল হয় যে আপোনালোক সুস্থ থাকক, নাকি আপোনালোক গৈ বডি বিল্ডাৰ হৈ যাওক, ষ্টেজ পাৰফৰ্ম কৰক, ইণ্টাৰনেশ্যনেল বডি বিল্ডাৰ হৈ যাওক, ডাঙৰ ডাঙৰ বাইচেপ বনাওক। এইবোৰ মই আপোনাৰ পৰা নকওঁ, আপোনালোকৰ আশা নকৰোঁ যে এইবোৰ আপুনি কৰক। মোৰ আশা এইটোৱে যে আপুনি খোৱা বস্তু ভাল ভাল খাওক, কিছুমান এক্সাৰচাইজ কৰক, যাতে বেমাৰ আজাৰৰ পৰা দূৰত থাকক। আপুনি কি খোজে? আপুনি সপ্তাহত 3 দিন জিমত আহিব, নে সপ্তাহত 4 দিন চিভিল হস্পিটেলত যাব, নে মেডিকেল ষ্টপত যাব? যিজন মানুহে বেমাৰত পৰি থাকে, সেইজন মানুহে গম পায় নিজৰ স্বাস্থ্যটো কেনেকুৱা। মই এজ এ প্ৰুফ, মই 5 বছৰলৈকে বেমাৰত পৰি আছিলোঁ, মোৰ কি অৱস্থা আছিলে, মই কেনেকুৱা দিনটো পাৰ কৰিছোঁ, আৰু আজি মই কেনেকুৱা হালত আছোঁ, মই কেনেকৈ কি কৰিছোঁ। যিজন মানুহে বেমাৰত নপৰে, সেইজন মানুহে কেতিয়াও বুজি নাপায় নিজৰ স্বাস্থ্যৰ কথা। মই বেমাৰত পৰি আছিলোঁ 5 বছৰ, এতিয়া মই বুজি পাইছোঁ বেমাৰটো কেনেকৈ আছিলে। মই 1000 বাৰতকৈ বেছি দোৱা কৰোঁ যে বেমাৰটো, মোৰ যিটো বেমাৰ আছিলে বুলি নহয়, যিকোনো বেমাৰ কাৰো যাতে নহয়, সুস্থ থাকক। তাৰ আকৌ নিজৰ দায়, ভগৱানে চবকে একে সমান বয়স দিছে, একে টাইমলৈকে জীয়াই থাকিব পাৰিব, কিন্তু তাৰ মাজত কিছুমান বেয়া বেয়া ঘটনাও আছে। যদি সেইবোৰ ঘটনাৰ পৰা আপুনি বাচি যায়, লং টাইমলৈকে আপুনি জীয়াই থাকিব পাৰে। আপুনি জানেনে, যদি আপুনি ৰাতি টোপনি ক্ষতি কৰে, আপুনি যদি ডেইলি 7 পৰা 8 ঘণ্টা টোপনি নাযায়, আপুনি যদি লং টাইমলৈকে এনেকুৱা বেয়া বেয়া অভ্যাস থাকে আপোনাৰ কি বেমাৰ হ'ব পাৰে, আপোনাৰ কেঞ্চাৰ হ'ব পাৰে। আৰু সেইবোৰ ক'লে আপোনাৰ বেয়া লাগে। মই আজি লেট্ৰিন অপেনিং কৰি আছোঁ, সেইবোৰ চালে আপোনাৰ ভাল লাগে। মই যেতিয়া কওঁ আপুনি ৰাতি 7 ঘণ্টামান শুই থাকিব, ৰাতি 10টাৰ পিছত শুই যাব, বেয়া লাগে। মই যেতিয়া কওঁ মিঠা বস্তু কম খাব, বেয়া লাগে। মই মাইকী লৈ আজি গোটেই ৰাতি হোটেলত থাকিছোঁ, ভাল লাগে। মই লেট্ৰিন অপেনিং কৰি আছোঁ, ভাল লাগে। আপোনাৰ সেইবোৰ বস্তু ভাল লাগে যিবোৰ বস্তুৱে আপোনাৰ ল'ৰা ছোৱালীক বেয়া ৰাস্তা দেখায়, যিবোৰ বেয়া অভ্যাস। বেলেগ মানুহ ক'ত থাকি আছে, কি কৰি আছে, পাৰ্চনেল লাইফ, এইটো আমাৰ চোৱাৰ কোনো দৰকাৰ নাই। আমি নিজে কেনেকৈ থাকিম? কোনোবাই কৈ আছে যে মই ডুবাই ফুৰি আছোঁ, আপুনি ডুবাই যাব কেনেকৈ যদি আপোনাৰ স্বাস্থ্য ঠিক নাই,
যদি আপোনাৰ হেল্থ ঠিক নাই আপুনি ডুবাই যাব কেনেকা এটো চিন্তা কৰক আগতে আপুনি বিলাহী গাড়ী কেনেকৈ কিনিব আপুনি বিলাহী সোফা কেনেকৈ কিনিব যদি আপোনাৰ স্বাস্থ্য ঠিক নাই আপুনি বিলাহী গাড়ী কেনেকৈ কিনিব এটো আপুনি বুজাই কওক আপুনি সোফা কি কৰিব কিনি পেলাই আপোনাৰ স্বাস্থ্য ঠিক নাই আপুনি কৰিব কি যেতিয়া কোনোবা মানুহে যে আপুনি কয় যে আপুনি স্বাস্থ্য ঠিক ৰাখক আপুনি ভাল ভাল খাওক আপুনি টোপনি ঠিক কৰক আপুনি বেয়া বস্তু নাখাব আপুনি এক্সাৰসাইজ কৰক এইবোৰ বস্তু আমাৰ বেয়া কিয় লাগে যিবোৰ বস্তু আমাৰ দৰকাৰ বহুত বেছি দৰকাৰ আমাৰ লাইফত আমাৰ কাৰণে বহুত প্ৰয়োজনীয় সেইবোৰ আমাৰ বেয়া লাগে কোনোবা কি কৰি আছে হোটেলত থাকি আছে ডুবাই ফুৰি আছে সেইবোৰ আমাৰ ইমান ভাল কিয় লাগে আমি আমাৰ নিজৰ চিন্তা কেলে নকৰো আমাৰ স্বাস্থ্যৰ চিন্তা আমি কেলে নকৰো এটো বুজিব লাগে না কোনোবা কি কৰি আছে কৰকে যেতিয়া মই আপোনাক কওঁ যে আপুনি এটো জানে আজিকালি অলপমান চিনি যে আপুনি খায় ৰাতিপুৱা মিঠা বস্তু আপুনি চাহ দি যে খায় ৰেগুলাৰলি যদি আপুনি খাই থাকে আপোনাৰ 2 মাহ 3 মাহ 4 মাহ 5 মাহ 6 মাহ 1 বছৰ আপুনি খাই থাকে 1 বছৰ পিছত আপুনি কি হ'ব পাৰে আপুনি জানে নে আপোনাৰ ওজনৰ বৃদ্ধি হ'ব পাৰে আপোনাৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে অকণমান চিনি যদি আপুনি ৰেগুলাৰ খাই থাকে কিমান বেয়া বস্তু এইবোৰ গলে আপোনাৰ বেয়া লাগে আমাৰ বেয়া লাগে ডুবাই ফুৰি আছো মোৰ খপুনৰ গাড়ী লৈ লৈছো খপুনৰ গাড়ীয়ে মানুহ লবয়ে এটো মানুহে দেখাই আছে লবয়ে এটো কোনো কথা নাই তো আমি বেয়া নাপাওঁ মেহনত কৰিছে লব লৈছে যেতিয়া আমি ভাল বস্তু কওঁ আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক এটো কৰক আপুনি কি খোজা এতিয়া যে চিভিলত যাব নে জিমত আহিব সপ্তাহত 2 দিন জিমত আহিব সপ্তাহত 3 দিন জিমত আহিব নে সপ্তাহত 4 দিন চিভিলত যাব হস্পিটেলত যাব মেডিকেল ষ্টৰত যাব এতিয়া আপুনি ডিসাইড কৰক আপুনি ক'ত যাব বাট মই আছো সদায় আপোনাৰ লগত মই যেটো শিকিছো মই যেটো জানো মই যেটো ৰাস্তাৰ পৰা আহিছো মোৰ যেটো দৰকাৰ এটো আপোনাক সদায় কম যে আপুনি এইবোৰ খাওক কাৰণ মই ভুগি আহিছো এটো সময় মই নখোজো যে আৰু বেলেগ কোনোবা এটো ভুগি থাকক কিমান কষ্ট মই জানো মোৰ আশা এটোৱে যে আপোনালোকে ভাল ভাল অভ্যাস কৰে লাইফষ্টাইলটো চেঞ্জ কৰে তাৰে অভ্যাসটো আপোনালোকে যাতে কৰে বেয়া হেবিট বেয়া বস্তু আমাৰ লাইফটো এবাৰেই পাম লং টাইম লৈকে আপুনি আমি জিয়া থাকিবৰ কাৰণে আমাৰ কিবা কৰিব লাগিব মই ভিডিঅ' দিছিলো আপোনালোকক আপুনি চাইছে চাগে 62 ইয়াৰ্স ওল্ড আন্টি এজনী ওয়ার্কআউট কৰি আছে এক মাহ আগতে কেনেকুৱা আছিল এক্টিভিটিজ এক মাহ পিছত কেনেকুৱা হৈছে এক্টিভিটিজ তো যদি আপুনি ভাল ভাল ডায়েট ফলো কৰে আপুনি যদি এক্সাৰসাইজ কৰে আপোনাৰ হেলথত আপোনাৰ বডিত কিমানটো চেঞ্জেস আহে কিমানটো এনাৰ্জি ফিল হয় কিমানটো বেমাৰৰ পৰা আপুনি দূৰত থাকে আপোনাৰ বডিত যদি ইন্টাৰনেল ষ্ট্ৰেংথ আছে তো আপোনাৰ কোনো বেমাৰে এটেক কৰিব নোৱাৰে আজিকালি জানে জ্বৰ সৰ্দি এইবোৰ নরমাল কমন হয় কিন্তু আপোনাৰ যদি ডায়েট ঠিকই আছে সর্দি জ্বরও নহব আপোনাৰ আপুনি যদি নরমালি পানী খাই আছে আপোনাৰ হাইড্রেশন ৰাখি আছে বডিৰ যে টেম্পারেচাৰ নরমাল আছে আপোনাৰ সর্দি জ্বরও নহব আমাৰ অকণমান ডায়েট উল্টা পুল্টা হৈ গলে আমাৰ বেমাৰ দেখা দিয়ে আমাৰ ইন্টাৰনেল ষ্ট্ৰেংথ বহুত ইম্পৰ্টেন্ট আমাৰ ভাল ভাল খোৱা বহুত ইম্পৰ্টেন্ট হিউম্যান বডিৰ কাৰণে তো আমি কৰিব লাগিব আমি কেতিয়া অস্বীকাৰ কৰিব নোৱাৰো যে আমি এটো নাখাও যিবোৰ বেয়া বস্তু আপুনি ৰাতিপুৱা উঠি পেলাই আপুনি পোৱালিক দি দিয়ে চকলেট কেক এইবোৰ দি দিয়ে কিমান বেয়া বস্তু আমি জানো আমাৰ এটো জানিব লাগে হোটেলত থাকি আছে হেজন মানুহ আপোনাক ক'ব পাৰিব নেকি যে সৰু পোৱালিক কি দিব লাগিব কি দিব নালাগে দুবাইত ফুৰি আছে লৰাই মৰুভূমিত ফুৰি আছে হি ক'ব পাৰিব নেকি আপোনাক যে 62 ইয়াৰ্স ওল্ড হয় এজন মানুহৰ কি ডায়েট হ'ব কি এক্সাৰসাইজ হ'ব হেজন মানুহ আপোনাক ক'ব পাৰিব নেকি বিলাখী গাড়ী কিনিছে BMW কিনিছে হেজন মানুহে আপোনাক ক'ব পাৰিব নেকি যে মোৰ কি ডায়েট হলে মোৰ হাৰ্টৰ যেটো প্ৰব্লেম আছে এটো সলভ হ'ব মই ইমান বেয়া বস্তু খাইছো এতিয়া মোৰ হাৰ্টৰ প্ৰব্লেম হৈ আছে মোৰ স্কিনৰ প্ৰব্লেম হৈ আছে আমি কেনেকৈ ঠিক কৰিম হেজন মানুহে ক'ব পাৰিব নেকি আপুনি নিজে কৈছে ডক্টৰ গিটা হেল্থ কিমান বঢ়িয়া থাকে কিমান স্বাস্থ্যশীল থাকে ডক্টৰ মানুহৰ কোনো হিয়টো ইমান লং টাইম লৈ কেনেকৈ থাকে হিয়ৰ ডায়েট সেপাৰেট থাকে হিয়ৰ এক্সাৰসাইজ ৰেগুলাৰ থাকে আপুনি আজিলৈকে চাইছে নেকি যে কোনোবা ডক্টৰৰ ইমান পেটলা ডক্টৰ চাইছে নেকি নাই হিয়ৰ হেল্থ নিজৰ আগত হেল্থ চেক কৰে নিজৰ স্বাস্থ্য আগত ঠিক ৰাখে যদি মোৰ স্বাস্থ্য ঠিক নাথাকে তে মোৰ আগত যিজন মানুহ আছে সেইজন মানুহক ক'ব নোৱাৰো যে আপুনি আপোনাৰ স্বাস্থ্য ঠিক ৰাখক মই আপোনাক কৈ আছো মই বেমাৰত পৰি আছিলো তেতিয়া মই বুজি পাইছো যে মোৰ হেল্থটো মোৰ কিমান দৰকাৰ মোৰ স্বাস্থ্যটো ভাল ৰাখাৰ কিমান দৰকাৰ বেমাৰ আজাৰ কৈ বাচি থকাটো আমাৰ কিমান দৰকাৰ এটো আমাৰ ভাবিব লাগিব
বেলেগৰ বিলাহী লাইফ চাই আমাৰ লাভ নাই, আমাৰ দৰকাৰ নাই বেলেগৰ বিলাহী লাইফ। সিহঁতৰ পাৰ্চনেল লাইফ যি কৰক কৰক, সিহঁতৰ ষ্ট্ৰাগল কৰিছে মানিছো, কিন্তু তাতকে বেছি ইম্পৰ্টেণ্ট আমাৰ নিজৰ স্বাস্থ্য। আমাৰ আমাৰ ইমান টকা পইচাও নাই যিবা বেমাৰ হৈ গ'লে আমি ট্ৰান্সফৰ্ম কৰি ল'ম, আমাৰ ব্ৰেইন চেঞ্জ কৰি ল'ম, তেনেকুৱাতো আমি কৰিব নোৱাৰি, পচিবল নহয়। তো যাতে আমাৰ কোনো বেমাৰ আজাৰ নহয় তাৰ কাৰণে চিম্পল ডেইলি আমাৰ এটা কিবা কাম কৰা বা চিম্পল, আপুনি টোপনি ঠিক ঠাক ৰাখক, আপোনাৰ ৰেষ্ট ঠিক ঠাক ৰাখক, আপোনাৰ খোৱা বস্তু ঠিক ঠাক ৰাখক, বাকী এক্সাৰচাইজ কৰক ৰেগুলাৰ, যেতিয়া আপোনাৰ লং টাৰ্মৰ কাৰণে ভাল, আপোনাৰ স্কিনৰ বয়স কমি যাব, আপোনাৰ আয়ু বাঢ়ি যাব, এইবোৰ ভাল ভাল বস্তু আপুনি কওক। চাগে কিমান বেয়া বেয়া কথা কৈ দিলোঁ, চ' মোক ক্ষমা কৰিব, ক'ব নালাগিছিল, হ'লেও মই কৈ দিছোঁ অলপ খঙত বা যেনেকৈ কৈছোঁ ক্ষমা কৰি দিব। আৰু আশা কৰোঁ আপোনালোকে নিজৰ ধ্যান ৰাখিব, নিজৰ স্বাস্থ্যটো বহুত ইম্পৰ্টেণ্ট। মই গম পাওঁ স্বাস্থ্যৰ কিমান দৰকাৰ, তো মোৰ আশা এইটোৱে আপোনালোকে নিজৰ স্বাস্থ্যৰ ধ্যানটো বেছিকৈ ৰাখিব। চাওক, মই ঘৰত নাথাকোঁ, মই অসমত নাথাকোঁ, মই বেংগলোৰত থাকোঁ, ইয়াত অসমৰ মানুহ আছে, চবকে মই ট্ৰেইনিং কৰাওঁ, চবৰ আমাৰ জিমত বেছিভাগ মানুহ আহে নিজৰ স্বাস্থ্যৰ ওপৰত, ডায়েবেটিছ আছে, PCOD, বেলেগ বেলেগ বেমাৰ মানুহৰ চবৰে আছে, তো আমি সেইবোৰ ট্ৰেইনিং কৰাওঁ, ডায়েট চাইট বনাই থাকে সিহঁতৰ কাৰণে। আমাৰ ইয়াত কোনো লিফটিঙো নহয়, পাৱাৰ লিফটিং বা বডি বিল্ডিঙৰ তেনেকুৱা আমি এক্সাৰচাইজ নকৰাওঁ ইয়াত, নৰ্মেলি মাছল গেইন, ৱেইট লছ, ৱেইট গেইন এইবোৰ আমি কৰাই থাকোঁ। বেছিভাগ আমাৰ ইয়াত আছে স্বাস্থ্যৰ ওপৰত ধ্যান দিয়া মানুহ, তো আমি গম পাওঁ স্বাস্থ্যটো কিমান ইম্পৰ্টেণ্ট, মানুহে কিমানটো কেয়াৰ কৰে নিজৰ স্বাস্থ্যক লৈ পেলাই। তো নাজানো আমাৰ অসমত কি চলি আছে, মানুহৰ খোৱা বোৱা ঠিক ঠাক ৰাখিছে না গম নাপাওঁ। তো আপোনালোকে নিজৰটো ধ্যান ৰাখক, মই আশা কৰিম নিজৰ খোৱা বোৱা আপোনালোকে ঠিক ৰাখিব আৰু স্বাস্থ্য ঠিক ৰাখিব, এক্সাৰচাইজ কৰিব ৰেগুলাৰলি। আপুনি জিমত যাব লাগিব বুলি মই নকওঁ, আপুনি ঘৰতো কৰিব পাৰিব, ঘৰতো এক্সাৰচাইজ কৰিলে আপোনাৰ গোটেই দিনটো ভাল থাকিব। তো যদি মই ভুল কৈছোঁ মোক ক্ষমা কৰি দিব, মোৰ তেনেকৈ কোনো বেয়া মতলব নাছিলে, ক্ষমা কৰিব। আৰু আশা কৰিম আপোনালোকে নিজৰ ধ্যান ৰাখিব, তাৰে আশা দোৱা। আকৌ এবাৰ ক্ষমা কৰিব মোক যদি বেয়া কিবা কৈছোঁ। তো সুস্থ থাকক, ভাল থাকক, ধন্যবাদ।